Hi guys, so welcome to our channel Dear Gungun. Guys, আপোনালোকৰ খবৰ কেনে? ভালে চাগে? আৰু মোৰো ভাল। আৰু মই এটা আম খাব লাগছি। কাৰণ এইটো মোৰ বাবে সেইটো মই আম বিচাৰিম। ক'ত আছে ক'ত নাই। এই কেঁচা আম খাইছিলোঁ তেতিয়া আৰু এতিয়াতো আম পকিলে। এতিয়া আম বিচাৰি যাওঁ খাব লাগি। চবলক ভিডিঅ'টো আৰম্ভ। গাইছ চাগে এখন লৈ ওলালো। আৰু এই কেঁচা আম যে খাইছিলোঁ এই দালাম তাতে চাওঁতে আছে নাই। এই পাকাই খবৰ কেনে? আম আছে নাই এডালত উঠি পেলাই খাইছিলোঁ কেঁচা আম নাই নেকি বাপা সি আছে ওপৰত আছে ওপৰত এই দেখা নাপায় বাৰু ৰ'দৰ তাপত গাছ মানে সেইদিনা ওপৰত উঠিছিলোঁ এই আম বেছি আছিল আৰু আজি মানে কমকৈ আছে বহুত নাই পক্ষী আৰু ওপৰত আছে ওপৰত মানে পেলাইলি তলত পলি ফাটি যায় পাকা যিহেতু তলত ইয়াৰ পাকা ৰাস্তা আজি মই মোবাইলটো ওপৰলৈ নাযাওঁ যদি মোবাইলটো পৰি যায় অৱস্থাটো নহয় হ'ব আৰু পইচা পাতিও নাই তো চাই থাকক ভিডিঅ'টো আমটো পাই লওঁ উঠি গাছত উঠি পেলাই গাইছ আহক উঠো আহক আমাৰ গাছত গাইছ আম পাৰি আনিলোঁ ৰ আৰু আগতে ভিডিঅ'টো কৈছোঁ বিয়াত আম দালি সিহঁতে মাথাই চাথাই অৱস্থা নহয় কামুচি আৰু বেলেগৰ আম বেছিকৈ পাৰা নাই টান পাৰি লৈ আহিছোঁ এতিয়া কাটোগৈ ভিডিঅ'টো চাই থাকিব ব'লক গাইছ আৰু এইফালেও আছে আমৰ গাছ সেইয়া আনিব পাৰিলোঁ হয় তাৰ পৰাও যায় দুটামান কিন্তু মানুহ নাই নহয় আকৌ এনেকৈ আনিও ভাল নালাগে মানুহ থাকিলে ভাল লাগিল হয় দুটা খুজি লৈ আহিলোঁ হৈ যায় গাইছ এইকেইটা আম সেইকেইটা আম এই গাইছ আম কুটি আছে সেয়া খুৰী আৰু বায়ে খাই থাক কেঁচা আৰু পকা জলকীয়া দিছা নাই বেয়া ৰচি গাইছ মুখে চুখে উঠে উঠে খামলৈ গৈছি গাইছ আম চাম খাই উঠিলোঁ জলকীয়া 10 টকা আমকা গোটাই মুখাত খান ধলোঁ এতিয়া বল খেলিব যাম আকৌ লগ পাম এটা ভিডিঅ'ত আজিলৈ বাই বাই